নমস্কাৰ আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপাৰেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ফাইনেলি ডিএমইৰ পৰা নটিফিকেশ্যন আহি গ'ল। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ৰিএপ্লাই ষ্টাৰ্ট হৈ গ'ল। কেইদিনমান আগত পষ্টপন কৰি দিয়া হৈছিল, কিন্তু বৰ্তমান ৰিএপ্লাই ডেট আহি গ'ল। বৰ্তমান কিমান ভেকেঞ্চি ওলাইছে, কোৱালিফিকেশ্যন কিমান, কোনে কোনে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান, সকলোখিনি ডিটেইলছত জনাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। ইয়াতে আপোনালোকৰ ডাইৰেক্টৰ অফ মেডিকেল DME ইয়াৰ ফালৰ পৰা আপোনালোকৰ টোটেল পোষ্ট ওলাইছে 2685টা গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু ইয়াতে আপোনালোকৰ ভেকেঞ্চিখিনি ওলাইছে ধুবুৰী, নগাঁও, নলবাৰী, কোকৰাঝাৰ আৰু তিনিচুকীয়া মেডিকেল কলেজৰ ফালৰ পৰা। গতিকে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু যিসকল কেণ্ডিডেটৰ কোৱালিফিকেশ্যন মিলে আৰু তেখেতসকলে এই পোষ্টখিনিৰ বাবে এপ্লাই কৰিব পাৰিব। পোষ্ট নেম আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 টোটেল পোষ্ট আপোনালোকৰ 2685 আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন 8 পাছখিনিও আপোনালোকৰ এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছ হ'ব অনলাইন আৰু আপোনালোকৰ ষ্টাৰ্ট ডেট হৈছে 9 ডিচেম্বৰ 2024 আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 18 ডিচেম্বৰ 2024। DMEৰ ফাৰ্ষ্ট এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে আপোনালোকৰ 7 ফেব্ৰুৱাৰী 2023 আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট আছিলে আপোনালোকৰ 28 ফেব্ৰুৱাৰী 2023 আৰু সেই একে আপোনালোকৰ DMEৰ সেই একে আগৰ যিখিনি ভেকেঞ্চি আছিলে তাৰ লগতে আপোনালোকৰ এই নতুন ভেকেঞ্চিখিনি এড কৰি দিয়া হৈছে আৰু এড কৰি আপোনালোকৰ ৰিএপ্লাই ষ্টাৰ্ট কৰি দিয়া হৈছে 9 ডিচেম্বৰ 2024 আৰু আপোনালোকৰ ৰিএপ্লাইৰ লাষ্ট ডেট দিছে আপোনালোকৰ 18 ডিচেম্বৰ 2024। আপোনালোকৰ ইয়াতে গ্ৰেড 3 টেকনিকেল লাইনৰ আপোনালোকৰ টোটেল পোষ্ট ওলাইছে 1708টা পোষ্ট আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যনখিনি আপোনালোকৰ পোষ্ট ৱাইজে হ'ব। আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেলৰ টোটেল পোষ্ট ওলাইছে 320টা আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনো আপোনালোকৰ পোষ্ট ৱাইজে হ'ব। গ্ৰেড 4 আপোনালোকৰ টোটেল পোষ্ট ওলাইছে 6057টা আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে 8 পাছ আৰু মেক্সিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ HSSLC হ'লেও আপোনালোকে গ্ৰেড 4 বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ পে স্কেলটো 12,000 to 52,000 আৰু গ্ৰেড পে আপোনালোকৰ 3,900 হ'ব। এজ লিমিটটো আপোনালোকৰ দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে 18 to 40 years, OBC MOBCৰ বাবে 18 to 43 years আৰু ST STৰ বাবে আছে 18 to 45 years আৰু PWDৰ কাৰণে আছে আপোনালোকৰ 18 to 50 years। গ্ৰেড 3 টেকনিকেলত আপোনালোকৰ টোটেল পোষ্ট আছিলে 1708টা আৰু ইয়াতে আপোনালোকৰ এনাস্থেটিক টেকনিচিয়ানত আছে 21টা, আৰ্টিষ্টত আছে 6টা, ECG টেকনিচিয়ানত আছে 7টা, ICU টেকনিচিয়ানত আছে 21টা, লেবৰেটৰী টেকনিচিয়ানত আছে 248টা, ফাৰ্মাচিষ্ট আঁতৰ আছে আপোনালোকৰ 15টা, ষ্টাফ নাৰ্ছত আছে 451টা আৰু ইয়াতে আপোনালোকৰ নন টেকনিকেলত আছিলে 320টা। ইয়াতে আপোনালোকৰ একাউণ্ট এছিষ্টেণ্টত আছে 12টা, কেচিয়াৰত আছে 6টা, কম্পিউটাৰ অপাৰেটৰত আছে আপোনালোকৰ 3টা, হেল্থ এছিষ্টেণ্ট আপোনালোকৰ মেল ইয়াতে আছে 3টা আৰু ষ্টেনো কম্পিউটাৰ অপাৰেটৰ ইয়াতে আছে আপোনালোকৰ 16টা পোষ্ট। গ্ৰেড 4ত আপোনালোকৰ টোটেল পোষ্ট আছিলে 657টা। ইয়াতে আপোনালোকৰ এনিমেল এটেণ্ডেণ্ট আছে 6টা, কুকত আছে আপোনালোকৰ 12টা, ধোবি, ৱাছাৰমেন, ওমেন আছে আপোনালোকৰ 36টা, পিয়নত আছে আপোনালোকৰ 24টা, ৱাৰ্ড বয় 168টা। পোষ্ট ৱাইজ যদি আপোনালোকৰ কোৱালিফিকেশ্যনখিনি যদি মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ এপ্লাই কৰা প্ৰচেছটো হয় যে আপোনালোকৰ ইয়াতে কোনো এপ্লিকেশ্যন ফিজ নাই আৰু ইয়াতে আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব। তাতে আপোনালোকৰ ফটোৰ মেক্সিমাম আপোনালোকৰ 50 KB আৰু ছিগনেচাৰ আপোনালোকৰ 30 KB হ'ব লাগিব। DMEৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানে। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।